নমস্কাৰ বন্ধুসকল, আজি অতি গুৰুত্বপূৰ্ণ নতুন ভিডিঅ' লৈ পেলাই মই আপোনালোকৰ মাজলৈ আহিছোঁ। নিশ্চয় আপোনালোকে ইতিমধ্যে দেখিলে যে এগৰাকী মহিলাই কি ধৰণে সাপ ধৰিছে। প্ৰথম কথা, তেওঁক আমি সাহসটো মানিব লাগিব যে কোব্ৰা এটা ধৰি আনিছে এগৰাকী মহিলাই। সেই সাহসটোক আমি সন্মান জনাইছোঁ মহিলাগৰাকীক। কিন্তু এটা গুৰুত্বপূৰ্ণ কথা যে তেখেতে একো ধৰণৰ ষ্টিক বা একো ধৰণৰ বস্তু, একো ধৰণৰ ছেফটি নোলোৱাকৈ যিহেতুকে সাপ ৰেস্কিউ কৰিছে, এইটো অতি বিপদজনক কথা আৰু তেওঁৰ কাৰণে অতি বিপদ হ'ব পাৰে। আৰু তেওঁক দেখি পেলাই হয়তো কিছুমান মানুহে যদি এনেকৈ ধৰণে যদি স্নেক ৰেস্কিউ কৰিব যায় তেতিয়াহ'লে বিপদো হ'ব পাৰে আৰু স্নেকটোৱে বাইটো কৰিব পাৰে আৰু বাইট কৰাৰ পিছত মৃত্যু হ'ব পাৰে। চ' সেই গতিকে মই এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো আজি বনাইছোঁ। আহক চাওঁচোন কিদৰে এই সাহসী মহিলাগৰাকীয়ে সাপটো উদ্ধাৰ কৰিছে। বলক চাওঁ। নিগনি ভাল টৰ্চলাইট টান ইটো আছে নেকি? মোবাইলটো ক'ত থৈছে? মই মোবাইল টচটো এটা টচটো মাৰি থাক। তললৈ এটা টচটো মাৰি থাক, মোনা এটা লগ ক'ৰবাত মেলি দিলে ভাল হ'ব। নহয় আৰু এটা সোমাইছে আৰু ইটো সোমাই আছে বাইদেউ। আপোনালোকে দেখিলে যে মহিলাগৰাকীয়ে কিদৰে সাপটো উদ্ধাৰ কৰিলে আৰু এই মহিলাগৰাকী হৈছে শিৱসাগৰ এগৰাকী সাহসী মহিলা। তেওঁক ধন্যবাদ জনাইছোঁ। কিন্তু এটা কথা তেওঁক জনাব বিচাৰিছোঁ যে তেওঁ যদি ভাল ধৰণে যদি ৰেস্কিউ কৰে তেতিয়া আমি সুখী হ'ম আৰু তেওঁ যিখিনি ব্যৱস্থা, মানে যি বস্তু দৰকাৰ এটা সাপ উদ্ধাৰ কৰিবৰ কাৰণে, ষ্টিক দৰকাৰ বা বেগাৰটো দৰকাৰ আৰু হেণ্ড গ্লাভছ, যাতে এনেকৈ ধৰণে যাতে তেখেতে যাতে ৰেস্কিউ নকৰে, মই সেইটো তেখেতলৈ অনুৰোধ জনাম। আৰু এইটো এটা বিষাক্ত এটা ফেটি সাপ আৰু ফেটি সাপ এনেকুৱা ধৰণে ৰেস্কিউ কৰা নহয়, প্ৰফেশ্যনেলি ৰেস্কিউ কৰিব লাগিব। আৰু তেখেতে যিহেতুকে ডিঙিত চেপি পেলাই উদ্ধাৰ কৰিছে, মই তেখেতক এটা কথা জনাব বিচাৰোঁ বা সকলোকে মই জনাব বিচাৰোঁ যে ডিঙিত ধৰি পেলাই তেনেকৈ যদি সাপ উদ্ধাৰ কৰা হয়, দেখাত এনেকুৱা লাগে যে সাপটো বৰ্তমান জীয়াই আছে, কিন্তু এনেকুৱা হয় যে সাপটো কেইসপ্তাহমান পিছত মৰি যায়, কাৰণ বহুত জোৰকৈ চেপি পেলাই ধৰা হয় ডিঙিত। যিহেতুকে বিষাক্ত সাপ দেখি পেলাই গম পোৱা গৈছে যে বহুত জোৰকৈ ধৰা হৈছে আৰু তাৰ পিছত মৰি যায়। সেই গতিকে সাপ যদি আপোনালোকে যদি সঁচাকৈ যদি উদ্ধাৰ কৰিব বিচাৰে
তেনেহ'লে আমাৰ এইটো যিটো ৱাইল্ড লাইফ ৰেস্কিউ ব্লগ মোৰ চেনেলটো আপোনালোকে চাব পাৰে। মই প্ৰফেচনেলি ট্ৰেইনিং কৰি পেলাই মই সাপ উদ্ধাৰ কৰোঁ, কেনেকৈ উদ্ধাৰ কৰা হয় দুখ নোপোৱাকৈ, সেই সকলো ভিডিঅ'বিলাক মই ইয়াত উপলব্ধ আৰু আপোনালোকে চাব পাৰে। আৰু ভৱিষ্যতত মহিলাগৰাকীলৈ মই এটাই অনুৰোধ জনাওঁ, যাতে আপুনি এনেকৈ ধৰণে যাতে সাপ উদ্ধাৰ নকৰে। ষ্টিক পাই অনলাইন কিনিবলৈ আপুনি অনলাইন ষ্টিক কিনি ল'ব আৰু মোৰ ভিডিঅ'বিলাকো আপোনালোকে চাব পাৰে। আৰু আপোনালোকক যিহেতুকে আপোনালোকে বয়সৰ মানুহে আপোনালোকক দেখি পেলাই ওচৰৰ কোনোবা মানুহ গৈ পেলাই এনেকৈ ধৰণে স্নেক ৰেস্কিউ কৰিবলৈ আগবাঢ়িব পাৰে, তেতিয়া হয়তো বিপদ ঘটিব পাৰে। সেই গতিকে মই আপোনাক অনুৰোধ জনাইছোঁ যাতে এনেকৈ ধৰণে যাতে সাপ কেতিয়াও ৰেস্কিউ নকৰে। প্ৰফেচনেলি যাতে এডাল ষ্টিক লৈ পেলাই বেগ লৈ পেলাই যাতে সুন্দৰভাৱে সাপটোৱে দুখ নোপোৱাকৈ যাতে উদ্ধাৰ কৰে, সেইটোৱে মই অনুৰোধ জনাওঁ। ছেফ এনভাইৰনমেণ্ট ফৰ ফিউচাৰ, গো গ্ৰীণ। নহয়, সি যাবলৈ জেগা নাইকিয়া হ'ল, যাবলৈ জেগা নাইকিয়া হ'ল। মানুহবোৰ সি অলপ সৰু, মানুহবোৰ ভয় নোহোৱা হ'ল যে, বিৰাট স্পীড যাব। আৰু আছে নেকি? অহা কথা নহয়, নহয় সি পেক মাৰি দিব। আপোনালোকে নিশ্চয় দেখিলে যে মহিলাগৰাকীক কেনেকৈ সাপটো উদ্ধাৰ কৰিছিলে। অতি ভয়ংকৰভাৱে ডিঙিত চেপা মাৰি ধৰিছিলে। আৰু মহিলাগৰাকীক মই বেয়া পোৱা নাই, হয়তো তেখেতে একো এই বিষয়ে নাজানে, সাপৰ বিষয়ে, আৰু সাপ কেনেকৈ উদ্ধাৰ কৰা হয় সেই বিষয়ে হয়তো নাজানে, সেইটো কাৰণে তেখেতে এনেকৈ উদ্ধাৰ কৰিছে। আৰু বিশেষকৈ অসমত এতিয়া বৰ্তমান দেখা পাইছোঁ যে বহুত মানুহে দেখি সাপ উদ্ধাৰ কৰিবলৈ গৈছে, আৰু তাৰ ফলত বহুত ধৰণৰ ঘটনা হৈছে, বহুত স্নেক বাইটত মানুহৰ মৃত্যু হৈছে। আৰু সাপ উদ্ধাৰৰ নামত যাতে সাপটো অনিষ্ট নকৰে, সেইটোৱে মই সকলোকে অনুৰোধ জনাইছোঁ। আৰু সাপ যদি সঁচাকৈ উদ্ধাৰ কৰিব বিচাৰিছে তেনেহ'লে এটা প্ৰফেচনেলি এটা ট্ৰেইনিং লওক, আৰু ট্ৰেইনিং লোৱাৰ পিছত সাপ তেওঁলোকে উদ্ধাৰ কৰক, সেইটোৱে মই সকলোকে অনুৰোধ জনাওঁ। সকলোৱে যাতে প্ৰকৃতিৰ সৈতে বন্ধুত্ব স্থাপন কৰি কাম কৰি যায়, সকলোৱে যাতে প্ৰকৃতিৰ সৈতে ৰক্ষাৰ হকে কাম কৰে, সেইটোৱে মই অনুৰোধ জনাওঁ। গো গ্ৰীণ, ছেফ এনভাইৰনমেণ্ট ফৰ ফিউচাৰ।